হেল্ল' এভৰিৱান, এয়া চাওকচোন চেলাইন ফিটিং কৰি দিব লগা হ'ল মিষ্টাৰৰ লগত। ৰাতিপুৱা আপোনালোকক ভিডিঅ'তে দেখাইছিলোঁহে, অলপ ভালেই আছিল, তাৰপিছত একেবাৰে দুৰ্বল হৈ গ'ল। তেওঁ মানে উঠিবও নোৱাৰে, বেছি কথা চথা ক'ব ইচ্ছা নাযায় বুলি কৈছে। যিহেতু তেওঁৰ এখন প্ৰগ্ৰেম আহি আছে, তেওঁ বহুত বেছি দুৰ্বল হৈ গৈছে। মোৰ ভয় লাগিল আৰু ইফালে ডাক্তৰে লগে লগে চেলাইন ল'ব দিলে, চেলাইন ফিটিং কৰিছে। তেওঁ বহুত বেছি বেয়া পায় চেলাইন তেল ল'বৰ কাৰণে, সেইকাৰণে যাব খোজা নাছিল। গতিকে তেওঁ যদি আজি এসপ্তাহ আগতে ল'লে হয়, আজিলৈকে তেওঁ ধুনীয়াকৈ সুস্থ হ'ল হয়। কিন্তু তেওঁ একদম তাৰমানে চেলাইন ল'ব বেয়া পায় আৰু বেজি চেজি ল'ব বেয়া পায়। এনেকৈ ৰখি আছোঁ আৰু এয়া চাওকচোন কাষৰ বেডতে এজন মানুহ, মই দেখি আছোঁ তেতিয়াৰ পৰা। কিন্তু কিয় শুই আছে? পিছত আৰু সুধিলোঁ যে কোনো নাই যে আপোনাৰ ওচৰত, কি হৈছে আপোনাৰ? পিছত মানুহজনে কৈ আছে ৰাতি বোলে সাপে কামুৰিছিল। আচলতে সাপে কামোৰা মানুহ মই দেখাই নাছিলোঁ এনেকৈ। এয়াই মোক দেখাই আছে, গলত পৰিছিল বোলে, গলতো কামুৰিছে আৰু গলৰ পৰা আৰু তেওঁক আঁঠুত কামুৰিছে। চাওকচোন, এয়া যে ক'লা দাগ হৈ আছে পূৰা, একদম দেখিছেনে? এই ক'লা দাগটোত তেওঁক সাপে কামুৰিছে। সাপে কামোৰা মানুহ মই আজি এনেকৈ প্ৰথম দেখা পালোঁ, লাইভ দেখা পাইছোঁ, দেখা নাছিলোঁ। গতিকে চাওকচোন, সাৱধান হ'ব লাগে দেই হাত চাপৰ পৰা গৰমত।